Hello guys, welcome my channel. মানে আজি নতুন এটা কনসেপ্টত মানে ভিডিও বনাব চেষ্টা কৰিছো মানে কি কম বহুদিনৰ মূৰত মানে ভিডিও দিব চেষ্টা কৰিছো আৰু বহুদিন ভিডিও দেই নাছিলো আৰু মোৰ লগত আছে আজি কৌশিক কেনা মানে আমি এটা ভাবছিলো যে আমাৰ নতুন কনসেপ্ট মানে তিনদিনা কাজ হৈছে। তিনদিনা কাজ হৈছে আৰু আমি নতুন এটা কিবা তাৰ মানে কনসেপ্ট মানে কয়ে ৰান্ধে দোকান এখন দিম বুলি ভাবছো আৰু মানে বহুদিনৰ মূৰত যিহেতু ইউটিউব চেনেলত ভিডিও দিয়া নাই ভিডিও দিম বুলি ভাবছো আৰু মানে ই এটা মোবাইলো লৈছে মানে কি ল'লি ৰিয়েলমি তো ৰিয়েলমি লৈছে যিহেতু মানে ভিডিও বনতা হয় মানে ভিডিও দিব লাগে তো আজি ভিডিও দিম বুলি ভাবছো আৰু গাড়ী গালো যাই আছে কম লাভো লাগে অলপ ভিডিও কথা মানে গাড়ী আৰু চাই চাই যাই থাকে তো বলকচোন বলক মানে আমাৰ এতিয়া মহাইবত বহুত যিহেতু কেনেকুৱা কি হয় এতিয়া সেই আপোনালোক বলক বলক যদি যাওঁ বলক মানে ডাইৰেক্ট মেইন গেটৰ পৰা আহিব ইভাগে মেইন ৰাস্তাটোৰ পৰাই বঢ়িয়াকে তো মেইন ৰাস্তাটোৰ পৰা ইভাগে মানে অলপ মানে 200-300 মিটাৰ দূৰে যায় বঢ়িয়াকে মানে কিবা পিস্তলি পাব তো বলকচোন চাফ চিকুণটো পুৰা হৈছে চাফ চিকুণটো পুৰা হৈছে চাফ চিকুণো আছে মানে কি ক'ম আৰু মানে ৰাতি বৰষুণ আহিছিল যিহেতু পানীও উঠা আনিছিল পানীয়ে দোকানখনৰ জেগাটো দেখে দেখা কাৰণে আমাৰ দোকানখনৰ জেগাটো দেখে দেখা বলক এইখনে মেইন গেট মানে হাজা নাই এতিয়া গেলি তো বলকচোন ভিতৰত গেলি যাম বঢ়িয়া অলপ ভাইটো বেলেগ আছে হা ভাইটো বেলেগ আছে কিবা এটা মানে কি থিয়েটাৰ হ'ব কিজানি থিয়েটাৰ মানে কি সেই ডাঙৰ থিয়েটাৰ নহয় মিনি থিয়েটাৰ হ'ব এটা দিদি হা মিনি থিয়েটাৰ হ'ব এটা দিদি তো গাইস আৰু একজন সৰু সুৰাকে গায়কো এটা আছে আৰু বঢ়িয়া হৈছে হা হা সেয়েতো কি চ লাষ্টৰ দিনা গায়ক নাচে তো গাইস বঢ়িয়াকে কৈ দি ভিতৰত এই আগত এটা মানুহ আকৌ সুধি আছে বঢ়িয়াকে মন্দিৰৰ চহত মানে মেইন মন্দিৰ এইটো মন্দিৰৰ কাৰণে মানে এই পূজাখন পাতা হয় আৰু মানে কি ক'ম এইবাৰ পুথি চুথি কি মজা পৰিৱেশ দেখি নাই পুথি চুথি দেখি আছে চিনেমেটিক শ্বট আপোনালোকে পাব যেনেকৈ মঞ্চখন মজাকৈ ইয়াতে মানে প্ৰগ্ৰেম হ'ব আপোনাৰ ধুনীয়াকৈ মানে ফিল মানে এইবাৰ এই ইয়াত বস্তু ভাল বনাইছে মঞ্চখন ভাল বনাইছে মঞ্চখন ভাল বনাইছে মানে কেনেকৈ ভাল বনাইছে না এই খালটো পুখুৰীটো খান্দিছে এইবাৰ বহুত উন্নত হৈছে কিন্তু গাইছে তাৰ আমাৰ দোকানখন ক'ত দি আছোঁ আপোনালোকে দেখি আছোঁ কি ক'ম আৰু ভিডিঅ'টো দোকানৰ জেগাখিনি আমি পিছমাকো দিব পাৰোঁ কিবাকৈ যিহেতু মানে গান বাজনা চলি থাকিব আৰু আমাৰ দোকানখন দিম ইয়াত মই বঢ়িয়াকৈ ঠিক কৰি আছোঁ দোকান ক'ত কি দিম তো যদি ভিডিঅ'টো ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ নতুন ভিডিঅ' আহি আছে বঢ়িয়াকৈ দিয়ক বাই বাই বাই